50,000 আৰু ইফালে আছে আপোনাৰ 50,000 একচুৱেলি ইয়াত 2 লাখ টকা পইচা বাৰু পটককৈ নোসোমাব 1 লাখ টকা আৰামত আপুনি মন লাগিলে ওলাব পাৰিলে মন লাগিলে সোমাব পাৰিলে ভাল জেগাত থ'বলৈও ভাল যাতে বেলেগে কোনেও নাপায় আৰু ঘৰ মানুহে তো নমস্কাৰ বন্ধু বান্ধৱীসকল গুড মৰ্ণিং আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম কৰিলোঁ পাৰ্চেল এটা আহিছে আনিব যাওঁ আহা যাব নে মই যাওঁ তুমি থাকা মই গৈ আহোঁ যোৱা তেওঁ গৈছে পাৰ্চেল আনিবলৈ আপোনালোকৰ খবৰ কেনেকুৱা কমেণ্ট কৰি জনাব আমাৰ ইফালে বহুত বৰষুণ আজি কিমান দিনৰ পাছত ইয়াৰ ৰ'দ দিছে আজি বহুত দিনৰ পাছত মানে 15-20 দিনৰ পাছতহে আজি এই ৰ'দটো দেখা পাইছোঁ মই ইয়াতে এনেকৈ মই ভিডিঅ' বনাওঁ অঁ ৰ'বা কৈছোঁ তোৰ পাৰ্চেল আহি পাই গ'লহি বোলে বাহ কিমান টকাৰ অনলাইন কৰা আছিলে 276 বলক এতিয়া আনবক্সিং কৰিম কিনো বস্তু মানে ভাল বস্তু এটা অৰ্ডাৰ কৰিছোঁ কাৰেণ্ট গ'ল তো বলক পাৰ্চেলটোতো আহি পালেহি এতিয়া আমি আনবক্সিং কৰোঁ খুলিবা তুমি চাওঁচোন এইটোৱে আমি অৰ্ডাৰ কৰিছিলোঁ এইটো ইয়াত মানে পইচা জমা কৰিব পাৰে এইটো হ'ল মানি বেংক এইটো চাওক মানি বেংক আৰু ইয়াত আছে আপোনাৰ ইয়াত লিখা আছে উল্টা হ'ব পাৰে স্মল এমাউণ্ট বিকাম বিগ ছেভিংছ মানে আপোনাৰ ইয়াত আছে 100 200 500 ধেৰ আছে আপুনি যিমান থয় ধৰক আজি 200 টকা থ'লে নহয় 200 টকা থোৱাৰ পাছত এইটো কাটি দিব লাগিব কলমে 100 টকা থ'লে 100 টকা কাটি দিব তো এইটো যোনদিনাখন মানে আপোনাৰ গোটেই কমপ্লিট কাটি কিনে হ'ব সেইদিনাখনি 1 লাখ টকা জমা হ'ব ইয়াত গতিকে আমি আনিছোঁ আৰু আপোনালোকে কাষ্টমাইজ কৰিবও পাৰে ফটো দিব পাৰে ছাইডত কাষ্টমাইজ কৰি কিনে নিজৰ ফটো দিব পাৰে 276 ল'লে এইটো আৰু ইয়াৰ মানে কামটো কি হ'ল আপোনাৰ মানে 1 লাখ টকা জমা কৰাৰ মানে এটা বেংকে ধৰি লওক ইয়াত খালি এই ছাইডটো আছে আপোনাৰ 50,000 আৰু ইফালে আছে আপোনাৰ 50,000 আপোনাৰ যেতিয়া ভৰাই যাব ইয়াত আছে 200 100 200 500 এনেকৈ 500ৰ তলত আছে 500ৰ তলত কিন্তু 100ৰ ওপৰত একদম সহজ উপায় মানে আপুনি এইটো ধৰি লওক 1 বছৰত 1 লাখ টকা জমা কৰিব পাৰিব সদায় যদি কৰে এইটো নেলাগে ইমান দিন 3-4 মাহতে হৈ যাব 1 লাখ টকা এইটো মানে ইয়াতে এনেকৈ মানে ফলিং ছিষ্টেম এইটো আপুনি যেতিয়া মন যায় ওলাব পাৰিব সোমাব পাৰিব আপোনাৰ গোটেইটো কমপ্লিট হ'ল ইটো চাইডে তেতিয়া 1 লাখ টকা জমা হ'ল আৰু যদি আপোনালোকে আৰু উল্টাকৈ ষ্টাৰ টাইপৰ কাটে আৰু থ'ব পাৰিব 2 লাখ টকা জমা হ'ব তেতিয়া একচুৱেলি ইয়াত 2 লাখ টকা পইচা বাৰু পটককৈ নোসোমাব 1 লাখ টকা আৰামত তো আমি আজি বহিনা কৰি দিওঁ ইয়াত যোৱা পইচা লৈ আহা বহিনা কৰি দিওঁ তো বন্ধু বান্ধৱীসকল মই আপোনালোকক ভালদৰে আকৌবাৰ বুজাই দিছোঁ ইয়াত আপোনালোকে এইটো লওক বহুত সুবিধাবাদী হয় আপুনি যে ইয়াত 100 টকা 200 টকা 500 টকাই যে ভৰাব লাগিব এইটো কথা নহয় যি টকা পাৰে ইয়াত ইমানটো সুবিধা দিছে ইয়াত একফালে আপুনি পইচা মানে নোৱোৱাকৈ কিনে সোমাব পাৰিব আৰু ইয়াত খুচুৰা পইচা সোমাব পাৰিব গতিকে বহুত সুবিধাজনক এইটো আপুনি মন লাগিলে ওলাব পাৰিলে মন লাগিলে সোমাব পাৰিলে ভাল জেগাত থ'বলৈও ভাল যাতে বেলেগে কোনেও নাপায় আৰু ঘৰ মানুহে তো আজি আমি বহিনা কৰি দিওঁ তো আমি আজি বহিনা কৰি দিছে কিমান টকা 200 টকা 210 টকা বহিনা আজি ভৰাই দিয়া না তো এয়া 200 টকা ভৰাই দিছোঁ ভৰাই দিয়া আৰু এই 10 টকাটো এনেকৈ ভৰিব এতিয়া ইয়াত মানে এনেকৈ কাটি দিব লাগিব 200 টকা ভৰাইছোঁ বুলি কাটি দিছোঁ এনেই আকৌ যধে মধে পইচা নোভোৱাকৈ কাটি দিলে নহ'ব পইচা ভৰালে কাটিব লাগিব আৰু ভাল এটা ছেভিং জেগাত থ'ব লাগিব ইয়াত মোৰ হিচাপত 1 লাখলৈকে জমা কৰিব নালাগে মানে 5-6 হাজাৰ 10 হাজাৰলৈকে কেলৈ যদি কোনোবাই 1 লাখ টকা জমা হোৱাৰ পাছত যদি চুৰ কৰি লৈ যায়তো দিগদাৰ আছে এইটো কেলৈ এইটো ভাঙিব সহজটো গতিকে যোনে পাৰে সি লৈ ল'ব পাৰে গতিকে মিনিমাম এটা থ'ব লাগে ধৰক 10 হাজাৰ ওপৰ আৰামত এইটো অলপ সহজ হ'ব খুলিবলৈ ফলিং চিষ্টেম গতিকে আপোনালোকে চেনেল যদি ফেচবুকত চাইছে ফ'ল' কৰি থওক বা ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰি থওক তো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই